মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল শিক্ষাৰ্থী আগন্তুক 2025 বৰ্ষত HSLC অৰ্থাৎ মেট্ৰিক ফাইনেল পৰীক্ষা দিব তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয়। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ পাঠ্যপুথি ছ'চিয়েল সায়েন্স সমাজ বিজ্ঞানৰ আগন্তুক পৰীক্ষাৰ বাবে অতি ইম্পৰ্টেণ্ট MCQ আলোচনা কৰা হ'ব। ইতিমধ্যে তোমালোকৰ অসমীয়াৰ 100% কমন ৰচনা চেনেলত আপলোড কৰা হৈছে, তাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তোমালোকে চাই ল'বা আৰু তাতে আমাৰ গ্ৰুপৰ লিংক দিয়া আছে, এড হৈ ল'বা। যদি নতুনকৈ আহিছা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। প্ৰথম কুৱেশ্যনটো আমাৰ আছিল যে বন্দনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী। ইয়াৰ নেক্সট কুৱেশ্যন 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ 16 অক্টোবৰ। নেক্সট কুৱেশ্যনটো হৈছে যে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল ক'ত? উত্তৰটো হৈছে ঢাকাত। কোনজন ভাইৰাছৰ শাসনকালত বংগ বিভাজন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড নেথানিয়েল কাৰ্জন। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয় বা কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে বংগদেশক। নেক্সট কুৱেশ্যন তোমালোকৰ যে যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূপেন্দ্ৰনাথ দত্ত। নেক্সট কুৱেশ্যন বংগদেশৰ একত্ৰীকৰণ হৈছিল কিমান চনত? 4টা অপশ্যন দিয়া আছে, শুদ্ধ আনচাৰটো হৈছে তোমালোকৰ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ যে বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিল? 1902 চনৰ 5 মাৰ্চ তাৰিখে। নেক্সট কুৱেশ্যন বেংগল কেমিকেলছ নামৰ উদ্যোক্তা প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল? উত্তৰ আচাৰ্য প্ৰফুল্ল ৰায়। নেক্সট কুৱেশ্যন বংগলক্ষী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? ইয়াৰ উত্তৰটো হৈছে নীলৰতন চৰকাৰ। অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? 4টা অপশ্যন দিয়া আছে, শুদ্ধ আনচাৰটো হৈছে তোমালোকৰ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান আছিল বা জনসংখ্যা হ'ল কিমান? উত্তৰটো হৈছে 3,10,00,000। নেক্সট কুৱেশ্যন বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদকগৰাকী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ঋষি অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যন কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন কৰা হৈছিল? উত্তৰটো হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। নেক্সট কুৱেশ্যন স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰতাপনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ'ল জয় সংগীত। তোমালোকে ভিডিঅ'টো শেষলৈ চাইছা, ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ আগন্তুক পৰীক্ষাৰ প্ৰত্যেকটো বিষয়ৰ MCQ ইম্পৰ্টেণ্টসমূহ আলোচনা কৰা হ'ব। ধন্যবাদ।